নমস্কাৰ, পুনৰ মই আহিলোঁ কঁঠালৰ দুটা ৰেচিপি লৈ। কঁঠালৰ এই ৰেচিপি দুটা বনাবৰ কাৰণে মই সৰু চাই এটা কঁঠাল ল'লোঁ। তাৰপিছত হাতত মই অলপমান বেছিকৈ মিঠাতেল লৈ হাত আৰু বটিখনত সানি ল'লোঁ। প্ৰথমে কঁঠালৰ আগটো কাটি লৈ মই তলমুৱাকৈ এঠাখিনি পৰিবলৈ দি পেপাৰত মুচি ল'লোঁ। তাৰপিছত কঁঠালটো মই দুফাল কৰি ল'লোঁ আৰু এফাল লৈ মই বাকলিখিনি এৰাই গ'লোঁ। যিহেতুকে ফলাৰ পিছত এঠা ওলাই আছে, সেয়ে কঁঠাল ফাল মই পেপাৰত মুচি ল'লোঁ। বাকলিখিনি এৰুৱাই লৈ মই কঁঠাল ফাল দুভাগ কৰি ল'লোঁ। তাৰপিছত দুটুকুৰা কৰি লৈ মই কঁঠালটোৰ মাজৰ ঠাৰিডাল কাটি ল'লোঁ। এই ৰেচিপি দুটাৰ কাৰণে যিহেতুকে এটা কঁঠাল বেছি হ'ব, সেয়ে মই এভাগ ৰাখি দিলোঁ। কাটি লোৱা কঁঠালখিনিৰ লগতে মই এটা মিডিয়াম সাইজৰ আলুও ইয়াত ধুই ল'লোঁ। যিহেতুকে কঁঠালখিনি বইল কৰিম, সেয়ে মই ডাঙৰ ডাঙৰ টুকুৰা কৰিয়ে ৰাখিলোঁ আৰু আলুটো মই দুফাল কৰি ল'লোঁ। কঁঠাল আৰু আলুখিনি মই সৰু কুকাৰ এটাত লৈ ল'লোঁ। তাৰপিছত এইখিনি ডুব যোৱাকৈ মই ইয়াত পানী ঢালি ল'লোঁ আৰু কুকাৰৰ ঢাকনি মাৰি মই গেছত উঠাই দিলোঁ। এইখিনি মই তিনিটাও হুইচেল মাৰি ল'ম। গেছত কুকাৰটো উঠাই দি মই এই ৰেচিপিটোৰ কাৰণে বাকীখিনি প্ৰয়োজনীয় বস্তু তৈয়াৰ কৰি ল'ম। সেয়ে মই মিডিয়াম সাইজৰ 3টা বিলাহী লোৱাৰ লগতে 3টা মিডিয়াম সাইজৰ পিঁয়াজ আৰু 4-5টামান জলকীয়া ল'লোঁ। তাৰপিছত পিঁয়াজ আৰু জলকীয়াখিনি গ্ৰাইণ্ড কৰাৰ লগতে মই বিলাহীখিনিও গ্ৰাইণ্ড কৰি ল'লোঁ। 3টা হুইচেল মৰাৰ পিছত মই কঁঠালখিনি গেছৰ পৰা নমাই ল'লোঁ আৰু হুইচেলটো যোৱাৰ পিছত মই এখন ডাঙৰ চেকনিত এইখিনি ঢালি ল'লোঁ। পানীখিনি সৰি যোৱাৰ পিছত মই এটা ডাঙৰ বাউলত এইখিনি ঢালি ল'লোঁ। তাৰপিছত এখন ডিছত আলুটো উলিয়াই ল'লোঁ আৰু কঁঠালখিনি মই পটেটো মেচাৰ এখনেদি ভালদৰে মেছ কৰি ল'লোঁ। তাৰপিছত 2টা মিডিয়াম সাইজৰ পিঁয়াজ মিহিকৈ কাটি লোৱাৰ লগতে 4-5টামান জলকীয়া মই কাটি লৈছিলোঁ, সেইখিনি ইয়াত লৈ ল'লোঁ আৰু প্ৰয়োজন অনুযায়ী এখন সৰু চামুচেৰে এচামুচতকৈ কম মই নিমখ ইয়াত লৈ ল'লোঁ আৰু এখন চাহ চামুচেৰে ইয়াত এচামুচ জিৰাৰ গুড়ি লোৱাৰ লগতে আধা চামুচ মই ৰেড চিলি পাউডাৰ আৰু আধা চামুচ ধনিয়াৰ গুড়ি ইয়াত লৈ ল'লোঁ আৰু এখন ডাঙৰ হেতাৰে মই এহেতা ইয়াত বেচন লৈ ল'লোঁ। পিছত পুনৰ মোৰ বেচন প্ৰয়োজন হ'ব পাৰে। তাৰপিছত বইল কৰি লোৱা আলুটো মই ইয়াত গ্ৰেট কৰি ল'লোঁ। আলুটো গ্ৰেট কৰি লোৱা হোৱাৰ পিছত এইখিনি মই হাতেৰে মিহলি কৰিবলৈ ধৰিলোঁ। এইখিনি মিহলি কৰিবলৈ ধৰোঁতে এই বাউলটো সৰু হোৱাৰ কাৰণে মই এটা ডাঙৰ চাই বাউলত এইখিনি ঢালি ল'লোঁ। তাৰপিছত হাতেৰে মোহাৰি এইখিনি মই ভালদৰে মিহলি কৰি ল'লোঁ। এইখিনি মিহলি কৰি থকাৰ মাজতে ইয়াত মই 1/4 চামুচ গৰম মছলাৰ গুড়ি লৈ ল'লোঁ। গৰম মছলাৰ গুড়িখিনি লোৱাৰ লগতে পুনৰ মই প্ৰয়োজন অনুযায়ী ইয়াত আধা হেতা বেচন লৈ ল'লোঁ। তাৰপিছত পুনৰ মই এইখিনি ভালদৰে মিহলি কৰি ল'লোঁ। ভালদৰে মিহলি কৰি লোৱাৰ পিছত এখন চাহ চামুচেৰে 2 চামুচ মই ইয়াত চচ লৈ ল'লোঁ। পুনৰ মই চামুচখনেৰে চচখিনি ইয়াত ভালদৰে মিহলি কৰি ল'লোঁ। কঁঠালখিনি মোৰ ভালদৰে মিহলি কৰা হৈ গ'ল। এতিয়া মই ইয়াৰ পৰা কোপ্তাখিনি বনাই ল'ম। সেয়ে কোপ্তাকেইটা বনাবৰ কাৰণে হাতত অকণমান মই ৰিফাইন তেল সানি ল'লোঁ। তাৰপিছত ভিডিঅ'ত দেখুওৱাৰ দৰে নাৰিকল বা তিলৰ লাড়ুতকৈ অকণমান ডাঙৰ ডাঙৰকৈ মই কোপ্তাকেইটা বনাই গ'লোঁ। কেইটামান কোপ্তা বনোৱাৰ পিছত মই এইখিনি ভাজিবৰ কাৰণে গেছত এটা কেৰাহী উঠাই দিলোঁ। কেৰাহীটো গৰম হোৱাত মই কোপ্তাখিনি ভাজিবৰ কাৰণে সৰহকৈ ৰিফাইন তেল লৈ ল'লোঁ। তেল গৰম হোৱাত গেছৰ ফ্লেমটো মিডিয়াম কৰি মই এটা এটাকৈ ইয়াত কেইটামান কোপ্তা দি দিলোঁ। 1 মিনিটমান পিছত কোপ্তাকেইটা মই লাহে লাহে ওলটাবলৈ ধৰিলোঁ। কেৰাহীটো যিহেতুকে মোৰ নতুন আছিল, সেয়ে অকণমান লাগি ধৰিছে। তথাপিও ভজা খাই অহাত এইখিনি লাহে লাহে উঠি আহিল। সেয়ে মই এটা এটাকৈ কোপ্তাকেইটা ওলটাই দিলোঁ। তাৰপিছত মাজে মাজে লৰাই থাকি কোপ্তাকেইটা ওলটাই দি ভাজি থাকিলোঁ।
মাজে মাজে লৰাই থাকি মিডিয়াম ফ্লেমতে 3 মিনিটমান ভজাৰ পিছত কোপ্তাকেইটা ফুলি আৰু ৰংচুৱা হৈ আহিল। মোটামুটি কোপ্তাকেইটা মোৰ হৈ আহিল। সেয়ে গেছৰ ফ্লেমটো হাই কৰি দি কোপ্তাকেইটা ঘনাই লৰাই থাকি মচমচীয়া হোৱালৈকে 1 মিনিট ভাজি ল'লোঁ। হাই ফ্লেমতে 1 মিনিটমান ভজাৰ পিছত কোপ্তাকেইটা মোৰ নমাব পৰা হৈ গ'ল। তাৰপিছত গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ল'লোঁ আৰু কোপ্তাখিনি মই নমাই ল'লোঁ। উঠাই লোৱা কোপ্তা এটা মই চুৰি এখনেৰে ফালি চালোঁ, ধুনীয়াকৈ সিদ্ধ হৈছে। যদি কিবা কাৰণত অকণমান কেঁচা কেঁচা ভাৱ থাকে তেনেহ'লে আমি ল' ফ্লেমত কোপ্তাকেইটা অকণমান টাইম ভাজি ল'ব লাগিব। প্ৰথমখিনি কোপ্তা নমাই লোৱাৰ পিছত পুনৰ মই কেইটামান কোপ্তা তেলত দি দিলোঁ। প্ৰথমখিনিৰ নিচিনাকৈ এইখিনি ভাজি থকাৰ পাছত মই এইটো ষ্ট'ভৰ পৰা কেৰাহীটো সৰু ষ্ট'ভটোত লৈ ল'লোঁ আৰু ইয়াত এটা পেন উঠাই দিলোঁ। পেনটো গৰম হোৱাত ইয়াত মই ডাঙৰ হেতা এখনেৰে এহেতাতকৈ অকণমান বেছি সৰিয়হৰ তেল লৈ ল'লোঁ। তেলখিনি গৰম হোৱাত মই 2 টুকুৰা তেজপাতৰ লগতে 4টা ইলাচি আৰু 2 টুকুৰা দালচেনি লৈ ল'লোঁ। এইখিনি ফুটিবলৈ ধৰাত গ্ৰাইণ্ড কৰি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি মই ইয়াত লৈ ল'লোঁ। তাৰপিছত হাতেৰে লৰাই লৰাই মই পিঁয়াজখিনি ভাজি থাকিলোঁ। এনেকৈ ভাজি থাকোঁতে ইয়াত মই প্ৰয়োজন অনুযায়ী হালধি দি দিলোঁ। হালধিখিনি দি মই এইখিনি লৰাই লৰাই ভাজি থাকিলোঁ। তাৰপিছত গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ল'লোঁ। মিডিয়াম ফ্লেমতে 3-4 মিনিটমান ভজাৰ পিছত পিঁয়াজখিনি ধুনীয়াকৈ ভজা খাই আহিল। পিঁয়াজখিনি ভালদৰে ভজা খাই অহাত ইয়াত মই গ্ৰাইণ্ড কৰি লোৱা বিলাহীখিনি লৈ ল'লোঁ। বিলাহীখিনি লোৱাৰ পিছত বাতিটোত মই অকণমান পানী লৈ পুনৰ ইয়াত দি দিলোঁ। তাৰপিছত গেছৰ ফ্লেমটো মই হাই কৰি ল'লোঁ আৰু এইখিনি লৰাই লৰাই ভাজি থাকিলোঁ। এইখিনি লৰাই লৰাই আধা মিনিটমান ভজাৰ পিছত গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ল'লোঁ আৰু মিডিয়াম ফ্লেমতে এইখিনি ভাজিবলৈ দি এতিয়া এটা মই ইয়াৰ মছলা তৈয়াৰ কৰি ল'ম। মছলাৰ মিশ্ৰণখিনি বনাবলৈ মই এটা বাউল ল'লোঁ। বাউলটোত 1 চামুচ জিৰাৰ গুড়ি, 1 চামুচ ধনিয়াৰ গুড়ি লোৱাৰ লগতে আধা চামুচ মই গৰম মছলাৰ গুড়ি লৈ ল'লোঁ আৰু আঞ্জাখনত থিকনেছ আনিবৰ কাৰণে মই 1 চামুচ ইয়াত বেচন লৈ ল'লোঁ। বেচনখিনি লোৱাৰ পিছত মই আধা চামুচ ইয়াত গোৱামুড়িৰ গুড়ি ল'লোঁ। তাৰপিছত আধা কাপ ঠাণ্ডা পানীৰে মই এইখিনি মিহলি কৰি ল'লোঁ। মছলাৰ মিশ্ৰণখিনি তৈয়াৰ কৰি লোৱাৰ পিছত মই বিলাহী আৰু পিঁয়াজৰ মিশ্ৰণখিনি একেবাৰে ভালদৰে ভাজি ল'লোঁ। বিলাহী আৰু পিঁয়াজৰ মিশ্ৰণখিনি একেবাৰে ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত মই গুলি লোৱা মছলাৰ মিশ্ৰণখিনি ঢালি দিলোঁ। তাৰপিছত এইখিনি মই ভালদৰে লৰাই দিলোঁ। এনেকৈ লৰাই লৰাই মই অকণমান টাইম ভাজি ল'লোঁ। তাৰপিছত ইয়াত মই এগিলাচ গৰম পানী লৈ ল'লোঁ আৰু এইখিনি ভালদৰে লৰাই দিলোঁ। ভালদৰে লৰাই দি পুনৰ মই ইয়াত এগিলাচ পানী লৈ ল'লোঁ। পানীগিলাচ লোৱাৰ পিছত পুনৰ মই এইখিনি ভালদৰে লৰাই দিলোঁ আৰু গেছৰ ফ্লেমটো হাই কৰি এইখিনি উতলিবলৈ দিলোঁ। দুই মিনিটমান উতলাৰ পিছত আঞ্জাখন ঘন হ'বলৈ ধৰিলে। ঘন হ'বলৈ ধৰা আঞ্জাখন মই লৰাই দিলোঁ। তাৰপিছত আঞ্জাখনত মই প্ৰয়োজন অনুযায়ী এখন সৰু চামুচেৰে আধা চামুচতকৈ অকণমান বেছি নিমখ লৈ ল'লোঁ। নিমখখিনি দিয়াৰ পিছত আঞ্জাখন মই লৰাই দিলোঁ। আঞ্জাখন লৰাই দি মই ইয়াত আধা চামুচ চেনি লৈ ল'লোঁ। তাৰপিছত উতলি থকা আঞ্জাখনত মই কোপ্তাকেইটা দি দিলোঁ। কোপ্তাকেইটা দি মই আঞ্জাখন লৰাই দি আধা মিনিটমান উতলালোঁ। আৰু নমাব পৰা ঘন হৈ অহাত ইয়াত মই 2 চামুচ গাখীৰৰ সৰ ঘুটি লৈ ল'লোঁ। গাখীৰৰ সৰৰ সলনি আমি ইয়াত ক্ৰীমো ইউজ কৰিব পাৰোঁ। মলাইখিনি লৈ মই এইখিনি ভালদৰে লৰাই দিলোঁ। ভালদৰে লৰাই দি অকণমান টাইম উতলাৰ পিছত ইয়াত মই অকণমান কচুৰি মেথি দি গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। কঁঠালৰ কোপ্তা কাৰীখন মোৰ তৈয়াৰ হৈ গ'ল। কঁঠালৰ চব্জি আমি বিভিন্ন ধৰণে খাওঁ যদিও কোপ্তা কাৰীখন খাবলৈ আৰু বহুত সোৱাদ লগা হয়। এতিয়া মই কঁঠালৰ বৰাখিনি বনাম। সেয়ে বৰা বনাবলৈ ৰাখি থোৱা কঁঠালৰ মিশ্ৰণত মই অলপমান ফ্ৰেছ ধনিয়া কাটি ল'লোঁ। তাৰপিছত ধনিয়াখিনি ইয়াত মই ভালদৰে মিহলি কৰি ল'লোঁ। ভালদৰে মিহলি কৰি লোৱাৰ পিছত কঁঠালৰ মিশ্ৰণ হাতত অলপ অলপকৈ লৈ চেপেটা কৰি মই বৰাবিলাক বনাই গ'লোঁ। কেইটামান বৰা বনোৱাৰ পিছত কোপ্তা বনোৱা কেৰাহীটো মই পুনৰ গেছত উঠাই দিলোঁ।
আৰু তেল গৰম হোৱাত মই বনাই লোৱা বৰাবিলাক তেলত দি গ'লোঁ। বৰাখিনি দি গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ল'লোঁ। মিডিয়াম ফ্লেমতে এইখিনি আধা মিনিটমান এইফালে ভজাৰ পিছত লাহে লাহে মই বৰাকেইটা ওলটাই দিলোঁ। বৰাখিনি ওলটাই দি গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰি ল'লোঁ। আৰু ল' মিডিয়াম ফ্লেমতে এইখিনি এইফালে 1 মিনিটমান ভজাৰ পিছত পুনৰ মই বৰাকেইটা ওলটাই দিলোঁ। ল' মিডিয়াম ফ্লেমতে এইখিনি পুনৰ মই এইফালে 1-1.5 মিনিটমান ভাজি ল'লোঁ। 1-1.5 মিনিটমান ভজাৰ পিছত পুনৰ মই বৰাকেইটা ওলটাই দিলোঁ। আৰু হেতাৰে অকণমান মই হেঁচি হেঁচি এইখিনি ভাজি থাকিলোঁ। ল' মিডিয়াম ফ্লেমতে এইখিনি মাজে মাজে ওলটাই থাকি হেতাৰে হেঁচি হেঁচি 3-4 মিনিটমান ভজাৰ পিছত লাহে লাহে ৰংচোৱা আৰু মচমচীয়া হৈ আহিল। সেয়ে গেছৰ ফ্লেমটো মই অকণমান বঢ়াই দি এইখিনি একেবাৰে মচমচীয়া হোৱালৈকে আধা মিনিটমান ভাজি ল'লোঁ। আৰু মচমচীয়া হৈ অহাত মই গেছৰ পৰা নমাই ল'লোঁ। এনেকৈ মই বাকীখিনি বৰাও ভাজি ল'লোঁ। কঁঠালৰ এই বৰাখিনি গৰমে গৰমে স্নেক হিচাপে খাবলৈ বা ভাতৰ লগত খাবলৈ বহুত সোৱাদ লগা হয়। কঁঠালৰ ৰেচিপি দুটা চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আজিলৈ ধন্যবাদ।